ৰাজীৱ দাৰ নামত যোনখন দলং অপেনিং কৰা হ'ব তো সেইখন বহাগৰ আগত এইখন দলং অপেনিং কৰা হ'ব তো সেইখন বিষয় লৈ মই আপোনাক ফুল ডিটেইল ক'ম আজি লুইতখন ভৰিলে ৰাজীৱ দাৰ ওচৰতে আছে ককা আইতা সমাধিস্থল কি খবৰ আশা কৰোঁ চবেই ভাল তো মোৰো ভাল মই আছোঁ আজি শদিয়াৰ টুপচিঙা গাঁও মোৰ টুপচিঙা গাঁৱৰে হয় তো মোৰ লগত আছে আজি মিতা তো আজি ব্লগটো আপোনালোকক লৈ আহিছোঁ আমাৰ ৰাজীৱ দাৰ যোনখন মানে ৰাজীৱ দাৰ নামত যোনখন দলং অপেনিং কৰা হ'ব তো সেইখন বহাগৰ আগত এইখন দলং অপেনিং কৰা হ'ব তো সেইখন বিষয় লৈ মই আপোনাক ফুল ডিটেইল ক'ম আজি মানে কেতিয়া অপেনিং কৰা হ'ব কাম কেনেদৰে চলি আছে মানে কেতিয়াৰ পৰা কাম চলি আছে আৰু ৰাজীৱ দাৰ সমাধিস্থললৈ যাম আজি ন বেছি দীঘলীয়া নকৰোঁ ব্লগটো তো সম্পূৰ্ণ ডিটেইলখিনি ক'ম আৰু ডাইৰেক্ট সমাধিস্থললৈ যাম তো এইটো চাব পাৰে এখন নদী এতিয়া পুখুৰী টাইপৰ হৈ থাকিলে এইপিনিৰ পৰা নদীখন প্ৰথম গৈছিলে তো দলঙৰ কাম চলি আছে কাৰণে নদীখন সেইপিনি কৰিলে আপোনালোকক দেখাম দলংখনৰ বিষয়ে অলপ দিছিলোঁ আপোনালোকক তো এইটো চাওক ধুনীয়াকৈ পৰিৱেশটো ইয়াৰ পৰা তো নদীখন ইয়াত বন্ধ কৰি দিয়াৰ কাৰণে ধুনীয়াকৈ ইয়াত অহা যোৱা কৰিবলৈ এতিয়া বনাই দিছে ৰাস্তা তো দলংখন সেইপিনি আছে মানে মেইন মানে জেচিৰ পৰা ফকলেনৰ খানিৰ পৰা সেইপিনি নদী যোৱা কৰি দিলে বস্তুটো মানে ইয়াত কামটো নহ'লে এইপিনিৰ পৰা যদি পানী যোৱা হ'লে মানে কামটো যদি ইয়াত মানে আৰম্ভ কৰিব নোৱাৰিলে হ'লে এতিয়া ব'লা যাওঁ এতিয়া বহুত দিনৰ মূৰত আহিছ নেকি তই ইয়াত বহুত নম্বৰত আহিলোঁ এইখিনি দেখা নাই ইমানখিনি আগবাঢ়িলে বুলি গম নাপাওঁ আগতে বহুত দিন আহিছিলোঁ অলপ দিনৰ আগত কিন্তু তেতিয়া কামবিলাক ৰখি আছিলে পৰিৱেশ আমাৰ টুপচিঙা ঘাট তো এতিয়া মিঠাই দলং বাঁহৰ দলং অপেনিং কৰাৰ পৰা নাই আহা মিঠাই কৰোঁ তো আজি লৈ আহিলোঁ মিঠাকো তো দলংখনো ফুৰাম আৰু ৰাজীৱ দাৰ সমাধিস্থললৈ লৈ গৈছোঁ তো এইডোখৰত পালোহি তো এইটো চাওক নতুনকৈ মানে খান্দি দিয়া হেৰিটো তো সেইপিনি বস্তুটো মাটি পুৰাই কিনে এইপিনি মানে যোৱাৰ ছিষ্টেমটো কৰি দিলে তো এইটো হ'ল দলংখন বনি আছে চাওক সম্পূৰ্ণ কাম মানে 60 মান কাম চব হৈ গ'ল তো এতিয়া মুঠতে অকল 40-30 মান কাম আছেগৈ তো ধুনীয়াকৈ বাঁহৰ দলংখনো আছে চাওক এইপিনিৰ পৰা একবাৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক তো আগতে মানে প্ৰথম ঠিকাদাৰ যোনটোৱে লৈছিলে দলংখনৰ মানে অৰুণাচলৰ মানুহ কোৱা শুনিছিলোঁ নাই কামৰ লকডাউনৰ 19 চনত লকডাউন হৈছিলে তো 18 চনমানত কামটো লৈছিলে মানে 23 চনলৈকে কামটো এনেই পৰি থাকিলে এতিয়া যোনজনে কাম লৈ আছে আমাৰ শদিয়াৰে মানুহ হয় ভাল কাম কৰি আছে তো তাক কামটো লোৱা নাই 1.5 বছৰ নাই হোৱা তো 1.5 বছৰতে ইমানখিনি কাম আগবঢ়ালে বহুত ধন্যবাদ জনাইছোঁ সেই মানুহজনলৈ তো চাওক আৰু বহাগৰ আগত মোৰ মতে 26 চনৰ বহাগৰ আগত দলঙৰ কাম দলংখন অপেনিং কৰা হ'ব মোৰ মতে মানে শুনিছোঁ তেনেকৈ তো ধুনীয়াকৈ এইটো চাওক কাম চলি আছে মানে দিন ৰাত কাম চলি থাকে ওচৰৰ পৰা আপোনালোকক কেনেকৈ কি কৰি আছে আপোনালোকক দেখাম আৰু এটা কথা গাইছ এই দলংখনত আপোনালোকে চাইনবৰ্ডত লিখা আছে এইটো চাওক অসমীয়াত লিখা আছে ডাবল নকৰিব বুলি দেখাইছে বাইকত যেতিয়া হ'লেও ছিংগুলে যাব কাৰণ আমাৰ ৰাজীৱ দাৰ যদি সমাধিস্থললৈ আপোনালোকে যাব বিচাৰে এই দলংখনেই যাব লাগিব আপোনালোকে তো সেইটো কাৰণে মানে দলংখনটো অলপ আমি নিজে চাব লাগিব ৰাইজে বুজি পাব লাগিব নিজে তো সেইটো কাৰণে ডাবল নকৰিব আগৰ ব্লগতো কৈছোঁ মই এইটো ব্লগতো কৈছোঁ আপোনালোকক এতিয়া গাইছ দলঙৰ ওপৰেদি গৈ আছোঁ ধুনীয়াকৈ চাওক কি ধুনীয়া বনাই থৈছে এইপিনিৰ পৰা ভিউটো চাওক না গাইছ কি ধুনীয়া লাগিছে তো গাইছ এই দলংখনত মানে সৰু সুৰা টমটম আহিব পাৰে কিন্তু ডাঙৰ গাড়ী বলেৰ' পিকআপ হ'ল মানে যি হ'লেও গাড়ী মানে নৰ্মেল গাড়ীও এইপিনিৰ পৰা অহা যোৱা কৰিব নোৱাৰি গাইছ তো এতিয়া এই দলংখন হ'লে গ'লে কিমান সুবিধা হ'ব আপোনালোকে নিজে ভাবিছে চাগে তো আমাৰ গাঁওখনলৈতো সুবিধা হ'ব গোটেই মানে শদিয়া ৰাইজৰ সুবিধা হ'ব বেছিকৈ সেইটো কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ মানে ইমান পিছপৰা গাঁওখনলৈ যে আমাৰ ৰাজীৱ দাৰ নামত এখন দলং মানে আৰম্ভণি কৰা হৈছে তো হ'বগৈ বেছি দিন নাই মানে 3 মাহ 4 মাহত আৰু কমপ্লিট হ'ব মানুহে কোৱা মতে বহাগৰ আগে কোৱা শুনিছোঁ তো এতিয়া বহুত মানে থেংক ইউ তো এটাই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু চৰকাৰখনলৈ মানে ইমান পিছপৰা গাঁওখনত যে ইমান ধুনীয়া এখন দলং দিছে কামটো মানে এতিয়া 70% মান কাম হৈছেগৈ তো ধন্যবাদ জনাইছোঁ আমাৰ ৰাজীৱ দাৰ নামত যে দলংখন মানে অপেনিং কৰা হ'ব আৰু লগতে সেইটোতো বহুতেই ভাল খবৰ তো দলংখনত চাইছে আপোনালোকে সম্পূৰ্ণ কাম চলি আছে চব কি ধুনীয়াকৈ চব বনাইছে আৰু
মানে আমি সৰুতে নিজে মানে কিমান কষ্টকৈ স্কুল গৈছিলোঁ এইপিনিৰ পৰা চাইকেল চলাই মানে বহুত দ আৰু মানে আগৰ পৰাই দেখি আহিছোঁ আমি ইয়াত নাও চলা আৰু এনেকৈ দলং বনায় কিন্তু দলংখন আপোনাৰ 2 মাহ 3 মাহো নাযায় তো এতিয়া চৰকাৰক আৰু এবাৰ মানে ধন্যবাদ জনাইছোঁ এইখন দলং দিয়াৰ কাৰণে এই দলংখনৰ কাৰণে বহুত স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বা বহুতৰ কাৰণে মানে সুবিধাজনক হ'ব বহুত তো এইটো সোনকালে হওক দলংখন তাতে কামনা কৰিছোঁ তো এতিয়া যাওঁ আমি ৰাজীৱ দাৰ সমাধিস্থললৈ যাওঁ তো বেছি দেৰি কৰি নাথাকোঁ আন্ধাৰ হৈছেগৈ ভিডিঅ' ক্লিপো ল'ব লাগে তাত গৈ মানে ভিডিঅ' ক্লিপ নহয় বহুত দিন মানে মইতো গৈয়ে থাকোঁ বাৰু আমাৰ গাঁৱৰে হৈ যেতিয়া আমি নগ'লেতো মানে বেয়া লাগে তো আমি মিতাই দেখা নাই গৈছে সেইটো কাৰণে মিতাক লৈ গৈছোঁ আজি তো চাই থাকক অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ তো এতিয়া পালোহি আমি ৰাজীৱ দাৰ সমাধিস্থলত তো এতিয়া এইটো ৰাজীৱ দাৰ নিচাৰৰ ল'ৰা আমি লগ পাই থাকোঁ বাৰু তো এতিয়া চিনাকি কৰাই দিলোঁ মিতাৰ লগত তো বাজিল গগৈ নামটো ইয়াৰ তো প্ৰায়ভাগে চিনি পাই চাগে তো আজি আৰু গানো শুনাম আপোনালোকক তো এইটো চাইছে আপোনালোকে বহুতে দেখিলেই মই আগবোৰ দেখাইছোঁ তো এতিয়া মিতা আহিলে মিতাক লৈ আহিলোঁ তো ভাল লুকিছে তো আজি আমিতো আহিয়ে থাকোঁ বাৰু তো এটা ভাল মানে বাজিল ভাইটিয়ে এইবিলাক চফা তফা কৰি থাকে চবতে তো আৰু চাফ চিকুণকৈ থবা তাকে কামনা কৰিছে ৰাইজে দেই তোমাক শুনিছা অঁ এতিয়া আমি সেৱা এটা কৰি লওঁ চবটো এনে খুলি ল বৈ ওপৰলৈ ধূপনা নহ'ল গাইজ তো চাকি তাকি জ্বলাই থাক নে জ্বলাও ন উঠিব পাৰি এই সেয়ালৈকে নাযাওঁ তো মিতাই সেৱাটো কাই লৈছে প্ৰথমবাৰ আহিছে তো এইটো লিখা আছে ইয়াত ৰাজীৱ দাৰ বিষয়ে তো এইটো নেদেখালেও হয় তোৰ প্ৰায়ভাগে জানেই তো আৰু একবাৰ দেখাই দিছোঁ মই আপোনালোকক তো এতিয়া আপোনালোকক ৰাজীৱ দাৰ বাজি লওক মানে গান এটি গাই আপোনালোকক শুনাম দেই কি গান গাবি দে মিতাই ক কি গান গাব সিটো গান গাই থাকে আমাৰ ৰাজীৱ দাৰ গানবোৰে গাই থাকে কপালত প্ৰগ্ৰেম মাৰিব যায় তো আজি লুইতখন শুকাই গ'ল সেই গানটোকে গাব লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া ইতিহাস ফহিয়াইছা ভুল নুবুজিবি মোৰ নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া বোলো যাক অসমীয়া সময় থাকোঁতেই নহৰে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব তো গান গাই থাকে আজি এটা আপোনালোক শুনাই দিলোঁ ইয়াৰ মানে জীৱনটো মংগল হওক তাতে কামনা কৰিছোঁ মানে আগবাঢ়ি যাওক গানৰ যোগেদি তাৰ মানে ৰাজীৱ দাৰ নামটো সদায় উজ্বলাই থওক তাকে কামনা কৰিছোঁ তো মিতা কেনেকুৱা লাগিলে শুনি একদম মানে হিৰ'নুম উঠিয়ে নাই কচোন তো লগ পাম আৰু গৈ থাকোঁ ৰাতিও হৈছেগৈ ন ৰাজীৱ দাৰ ওচৰতে আছে ককা আইতা সমাধিস্থল তো ধুনীয়াকৈ আছে স্বৰ্গীয় এইটো কি লিখা আছে তামুলী গগৈ আৰু স্বৰ্গীয় নন্দেশ্বৰ গগৈ গছপুলি ধুনীয়াকৈ কিনাই মানে চৌপাশে জেওৰা ভেটি কেনে মানে এটা ধুনীয়া পৰিৱেশ এটা থৈ দিছে তো চাব পাৰে কি গছ এইটো কয় যদি কোনোবাই জানে গাইজ কমেণ্ট কৰিব কি গছনো হয় এইটো তো আপোনালোকক ভালকৈ দেখাই দিছোঁ একবাৰ তো গাইজ যাওঁ ইয়াৰ পৰা এতিয়া তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তো বাই বাই বাজিল বাই বাই বাই